যুৱ ছাত্ৰ পৰিষদ তথা AJYCPয়ে গোটেই অসমজুৰি যি কেব বিৰুদ্ধে তথা চিটিজেনশ্বিপ বিল এমেণ্ডমেণ্টৰ বিৰুদ্ধে আজি আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ডিফু চেমছন সিং ইণ্টি মেমৰিয়েল পাৰ্কত। আৰু বিজেপি চৰকাৰে যি অসমৰ খিলঞ্জীয়াৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰি পেলাই যি অসমত যে জোৰ জবস্তিকেনে যে নাগৰিকত্ব সংশোধনী বিল আনিবলৈ বিচাৰিছে তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ। আৰু অনাগত দিনতো এই জাতি ধ্বংসী সিদ্ধান্ত বাতিল কৰিবলৈ আমি বিজেপি চৰকাৰ তথা নৰেন্দ্ৰ মোদী আৰু অসমৰ সৰ্বানন্দ সোণোৱালক আজি ডিফুৰ পৰা আমি আহ্বান জনাইছোঁ। তেখেতলোকে যে কেব অসম তথা উত্তৰ পূৰ্বাঞ্চলক কোনো কাৰণতে জাপি দিব নোৱাৰে তাৰ বাবে আমি বিৰোধ প্ৰতিবাদ কৰিছোঁ। আৰু লগতে ক'ব বিচাৰিছে বিজেপি চৰকাৰখনে যদি হিন্দু বাংলাদেশীৰ যদি ইমান মৰম প্ৰীতি আছে তেতিয়াহ'লে গুজৰাটত গৈ পেলাই নৰেন্দ্ৰ মোদী দেৱে তেখেতক তাত সংস্থাপন কৰকে, নতুবা সৰ্বানন্দ সোণোৱালে তেখেতৰ নিজৰ মাটি বাৰীৰ ভেটিত অবৈধ হিন্দু বাংলাদেশী সংস্থাপন কৰক। কিন্তু অসমত আমি কেতিয়াও খিলঞ্জীয়া ৰাইজে অবৈধ হিন্দু বাংলাদেশী আমি গ্ৰহণ কৰিব নোৱাৰোঁ। কাৰণ অসমত এনেও 20 বছৰ অবৈধ বিদেশী বোজা জাপি দিছে, তাৰ পিছতো আকৌ 2016 বিল এমেণ্ডমেণ্ট কৰি পেলাই যে অসমৰ খিলঞ্জীয়া মানুহক যে শেষ কৰিবলৈ যে এই চৰকাৰখনে চক্ৰান্ত কৰিছে তাত আমি ধিক্কাৰ প্ৰতিবাদ জনাইছোঁ।